এভৰিৱান, গুড মৰ্নিং গাইজ। আৰু এতিয়া আমি উঠিলোঁ আৰু উঠি যোগাসন কৰিলোঁ আৰু খোজকাঢ়িবলৈ গৈছিলোঁ আৰু আহি গা ধুই এতিয়া চাহপানী খাই দি, কাৰণ আজি আমি এঠাইলৈ যাম বজাৰলৈ আৰু কোন বজাৰত যাম আপোনালোকক জনাই আছোঁ। আৰু যিহেতু লকডাউনৰ পৰা বাহিৰত ওলোৱা হোৱাই নাছিলে, বজাৰৰ কাৰণে বহুত দৰকাৰী বস্তু কিছুমান আছে, তো আজি যাওঁ আৰু মোৰ লগত ভণ্টিও যাব আৰু আমি তিনিওজনে যাম, ভাইটিও যাব। আৰু আজি ভিডিঅ'টো আমি এতিয়া ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, তেতিয়াহ'লে সকলোকে চাই থাকিব। আৰু কিবা কবি আপোনালোকক দেখাই থাকিম আমি ইয়াত কি বজাৰ কৰোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে ব'লক আমি গৈ থাকোঁ আৰু কি কৰোঁ দেখুৱাই থাকোঁ। মোৰ অলপ কাম আছিলে, সেইবাবে মই নামিলোঁ আৰু কামটো একেবাৰে মই কৰি আহিলোঁ দাদাৰ লগত গৈ। আৰু ইফালে ভণ্টি বহিয়ে আছে গাড়ীত। আমি এতিয়া আহি দুধনৈ পাই গ'লোঁ আৰু এতিয়া বজাৰৰ ফালে গৈ আছোঁ মই আৰু ভণ্টি। বাপৰে ইমান ৰ'দ দিছে, থাকিবই নোৱাৰি। লেমন ট্ৰাই আৰু বজাৰ কৰিব আৰু এতিয়া আমি গৈ আছোঁ, এইফালে বস্তু ৰাখিছোঁ গৈ আছোঁ। ইয়াৰ লোকেশ্যনটো চাওকচোন কিমান ধুনীয়া। মই নামি দিলোঁ গাড়ীৰ পৰা আৰু ভাবিছোঁ অলপ ভিডিঅ' কৰি লওঁ, ইমান ধুনীয়া দেখিবলৈ পৰিৱেশটো। বৰষুণ হ'ব মেঘ দিছে আৰু তথাপিতো মই নামিছোঁ। ৰ'দো দি আছে কিন্তু মেঘটো আছে লগতে, আৰু এইফালে মিনি প'ষ্ট দি আছে।
এই ফটো উঠাৰ আগতে মই ভাবিলোঁ অলপ ভিডিঅ' কৰি লওঁ। আহি পাই গ'লোঁ ঘৰ, গেট বন্ধ কৰি দিওঁ একেবাৰে। আৰু আজি বজাৰৰ পৰা এই দুটা জাৰ আনিছোঁ, কাৰণ এই দুটা বহুত লাগতিয়াল হৈ আছিলে আৰু বহুত দিনৰ পৰা আনিমকৈ আছিলোঁ। আৰু এই দুটা আনি মোৰ আজি খুবেই ভাল লাগিছে। আৰু কিবা কিবি আনিছোঁ বজাৰ, সেইবোৰ পাৰিলে দেখুৱাম। গুড ইভিনিং গাইজ, মই আহি বজাৰৰ পৰা শুইছিলোঁ কাৰণ ইমান ভাগৰ লাগিছিলে। তো ভাবিছোঁ এতিয়া উঠি চাহ খাওঁ, পাকঘৰলৈ যাওঁ। মাও চাহ খাব বোলে এতিয়া কৈ আছে, আৰু মা এতিয়া টিভি চাই আছে আৰু মই পাকঘৰলৈ যাওঁ, চাহখিনি বনাই লৈ আহোঁ পাকঘৰৰ। টিভি থকা ৰুমতে খাম গোটেইকেইজনীয়ে বহি। আৰু ভণ্টি কিবা এটা বনাইছে মোৰ বাবে, কি বনাইছে দেখুৱাই আছোঁ বলক তেতিয়াহ'লে। আৰু দেখিছে এয়া বহুত তাই অকল সিজাই লৈছে নিমখেৰে, আৰু প্লেটৰ কাষে কাষে এটা এটাকৈ জলকীয়া দিছে। এইখিনিয়ে মই ভাবিছিলোঁ অলপ বেলেগ ধৰণে কৰিছে ফ্ৰাই, কিন্তু নাই, জাষ্ট এনেকৈ সিজাই থৈ দিছে। উপায় নাই, এনেকৈয়ে খাম। আৰু লগতে এয়া গ্ৰীণ টিও দিছে। তেতিয়াহ'লে আমি খাই লওঁ এতিয়া, আৰু টিভিও চাওঁ লগতে। আৰু ভিডিঅ'টো আজিলৈ ইয়াতে সামৰিও, আৰু নেক্সট নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। তো আজিলৈ বাই বাই, গুড নাইট এণ্ড টেক কেয়াৰ।